Welcome to my YouTube channel, AK Physiotherapy. I am Akash, a certified physiotherapist passionate about promoting health and wellness. This channel to জৰিয়তে physiotherapy দ্বাৰা কেনেকৈ pain relief কৰিব পাৰি, injury prevention কৰিব পাৰি, লগতে mobility কেনেকৈ improve কৰিব পাৰি আৰু আপোনাৰ strength increase কৰিব পৰাকৈ এই চেনেলটো মুকলি কৰা হৈছে। ইয়াত আপুনি কঁকালৰ বিষ, অস্টিওআৰ্থ্ৰাইটিছ, পস্তুৰেল কাৰেকচন বা ভংগিমা সংশোধনৰ দৰে সাধাৰণ অৱস্থাৰ বিষয়ে তথ্য সমৃদ্ধ ভিডিঅ' পাব। লগতে আপোনাৰ সুস্থ বিষমুক্ত জীৱনশৈলী লাভ কৰা সহায় হোৱাকৈ ষ্টেপ বাই ষ্টেপ এক্সাৰচাইজ গাইডলাইনবিলাক ইয়াত মই উপস্থাপন কৰিম। মোৰ মিছন হৈছে আপোনালোকৰ শাৰীৰিক স্বাস্থ্য শক্তিশালী কৰি ৰখা। গতিকে আপুনি বিনা মেডিকেশ্যনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰা ৰোগ, ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট আৰু টিপছ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মুখ্য বিষয়লৈ উভতি যাওঁ। মাজে সময়ে আপোনাৰ পৰিয়াল, ফ্ৰেণ্ড চাৰ্কল আৰু সম্পৰ্কীয় ব্যক্তিৰ মাজত শুনা পাইছে নেকি আঁঠুৰ বিষ বা অস্টিওআৰ্থ্ৰাইটিছ নিৰ বিষয়ে? যদি শুনিছে আপুনি সজাগ হোৱাৰ দৰকাৰ। একোজন ব্যক্তিৰ বয়স বঢ়াৰ লগে লগে জইণ্টসমূহৰ ঘৰখনৰ ফলত হোৱা অৱক্ষয়ক আমি অস্টিওআৰ্থ্ৰাইটিছ বুলি কওঁ, যিয়ে আপোনাৰ জইণ্টসমূহৰ কাৰ্টিলেজত প্ৰভাৱ পেলায়। কাৰ্টিলেজ কি, ইয়াৰ বিষয়ে আমি জানিব লাগিব। কাৰ্টিলেজ হৈছে মিহি ৰবৰৰ দৰে এটা আৱৰণ যিয়ে আমাৰ দেহৰ হাড়সমূহৰ মাজত ঘহনি খোৱাৰ পৰা ৰক্ষা কৰে, যিয়ে আপোনাৰ হাড়ৰ মূৰবোৰ কুচনিং কৰি ৰাখে। যেনেকৈ আমি চকীত কুচন ব্যৱহাৰ কৰোঁ যাতে বহু সময় ধৰি বহিলেও আমি টিকাত বিষ অনুভৱ নকৰোঁ। এনেকৈ সদায় চকীখন ব্যৱহাৰ কৰোঁতে কৰোঁতে কুচনটো চেপেটা হৈ যায় আৰু চকীখনত বহাৰ আৰামটো নাইকিয়া হৈ যায়। ঠিক একেদৰে আমাৰ শৰীৰত বয়স বঢ়াৰ লগে লগে কিছুমান চেঞ্জেছ আহে। আজি মই আপোনালোকক অস্টিওআৰ্থ্ৰাইটিছ নিৰ বিষয়ে ক'ম। প্ৰথমে আমি আঁঠুটোৰ বিষয়ে জানিব লাগিব। আঁঠুটো কেনেকৈ গঠন হয়, কি কি হাৰ্ডি থাকে, কি কি লিগামেণ্ট থাকে, টেণ্ডন থাকে, কি কি মাচুলছ থাকে, এইবিলাকৰ বিষয়ে জানিব লাগিব। আঁঠুটো গঠন হ'বলৈ ফিমাৰ, টিবিয়া আৰু নি কেপ বা পেটেলা দৰকাৰ, পেটেলা বনৰ দৰকাৰ। এই তিনিডাল বন লগ লাগি নি জইণ্টটো গঠন হয় আৰু জইণ্টটোক মজবুত কৰি ধৰি ৰাখিবলৈ চাৰিডাল লিগামেণ্টৰ দৰকাৰ, যাক কোৱা হয় এণ্টেৰিয়ৰ ক্ৰুচিড লিগামেণ্ট, পষ্টেৰিয়ৰ ক্ৰুচিড লিগামেণ্ট, মিডিয়েল কোলটাইল লিগামেণ্ট আৰু লেটাৰেল কোলটাইল লিগামেণ্ট। আৰু জইণ্টটোক ঘহনি খোৱাৰ পৰা সহায় কৰে। আৰু চাইনিভেল ফ্লুইড নামৰ এবিধ পদাৰ্থ হয়, লিকুইড পদাৰ্থ, যিয়ে আৰ্টিকুলাৰ কাৰ্টিলেজ মানে ফিমাৰ আৰু টিবিয়াৰ যিটো কাৰ্টিলেজ থাকে তাক স্মুথ মুভমেণ্টত সহায় কৰে। আৰু এই গোটেইবিলাকক জইণ্ট কেপচুলেৰে আৱৰি থাকে। নি জইণ্টটোক মুভমেণ্টত সহায় কৰিবলৈ চাৰিটা কোৱাড্ৰিচেপছ মাচুল থাকে আৰু তিনিটা হেমষ্ট্ৰিং মাচুলে সহায় কৰে। আৰু এই মাচুলসমূহ টেণ্ডনৰ লগত লগ খাই থাকে, আকৌ টেণ্ডন বনৰ সৈতে সংযুক্ত হৈ থাকে আৰু এনেকৈ নিটো গঠন হয়। যেতিয়া আঁঠুৰ বিষ হয়, আঁঠুৰ টিবিয়া আৰু ফিমাৰ বন দুডালৰ মাজত থকা কুচনিংটো ক্ষয় হয়, যাক আৰ্টিকুলাৰ কাৰ্টিলেজ বুলি কোৱা যায়। আৰু লাহে লাহে হাড়ে হাড়ে ঘহনি খাবলৈ আৰম্ভ কৰে আৰু বিষ হয়। অস্টিওআৰ্থ্ৰাইটিছ নিৰ লক্ষণসমূহ: প্ৰথমটো হৈছে আঁঠুৰ বিষ, বিশেষকৈ খোজ কাঢ়িলে, চাইকেল চলালে আৰু বেছি সময় থিয় হৈ থাকিলে আঁঠুটো বিষায়। দ্বিতীয়টো হৈছে আঁঠুৰ জঠৰতা, বিশেষকৈ ৰাতিপুৱা সময়ত যেতিয়া শুই উঠা যায় তেতিয়া আঁঠুটো খুব ষ্টিফ হৈ থাকে। ৩ নম্বৰটো হৈছে আঁঠুটো ফুলা, মানে আঁঠুটো চুৱেলিং হৈ থাকিব। ৪ নম্বৰ, আঁঠু লৰচৰ কৰিলে আঁঠুত শব্দ হোৱা আৰু বেজিয়ে বিন্ধাৰ দৰে অনুভৱ কৰা। ৫ নম্বৰটো হৈছে আঁঠুৰ ফ্লেক্সিবিলিটি নাইকিয়া হোৱা। ৬ নম্বৰটো হৈছে আঁঠুৰ দুৰ্বলতা। অস্টিওআৰ্থ্ৰাইটিছৰ কাৰণসমূহ: অস্টিওআৰ্থ্ৰাইটিছৰ সঠিক কাৰণ জনা নাযায়, যদিও ইয়াৰ কাৰণ এনে কিছুমান কাৰকৰ সংমিশ্ৰণ বুলি ভবা হয়, য'ত আছে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত অস্টিওআৰ্থ্ৰাইটিছ বেছিকৈ দেখা যায়। পুৰুষতকৈ মহিলাৰ অস্টিওআৰ্থ্ৰাইটিছ হোৱাৰ সম্ভাৱনা বেছি। দ্বিতীয়তে জেনেটিকভাৱে হোৱা দেখা যায়। তৃতীয়তে মেদবহুলতা বা অতিমাত্ৰা শকত বা অতিৰিক্ত শৰীৰৰ ওজন হ'লেও অস্টিওআৰ্থ্ৰাইটিছ হোৱা দেখা যায়। ইয়াৰ ফলত আঁঠুটোৰ জইণ্টত অতিৰিক্ত চাপ পৰে। ৪ নম্বৰতে আগতে আঁঠুত পোৱা আঘাত বা প্ৰিভিয়াছ নি ইনজুৰি, আগতে আঁঠুত পোৱা আঘাতৰ ফলত অস্টিওআৰ্থ্ৰাইটিছ হোৱাৰ সম্ভাৱনা বেছি। অস্টিওআৰ্থ্ৰাইটিছৰ চিকিৎসা পদ্ধতি: অস্টিওআৰ্থ্ৰাইটিছৰ চিকিৎসাৰ মূল লক্ষ্য হৈছে বিষ নিয়ন্ত্ৰণ কৰা, কাম কৰিব পৰা ক্ষমতা উন্নত কৰা আৰু ৰোগটো বঢ়া ক্ষমতা কম কৰা। কিয়নো অস্টিওআৰ্থ্ৰাইটিছ ৰোগৰ চিকিৎসা সুফল ইমান পোৱা নাযায়, যিহেতু এইটো মেনেজেবল কেছ। অস্টিওআৰ্থ্ৰাইটিছ নি মেইনলি দুটা মেথডৰ দ্বাৰা ট্ৰিটমেণ্ট কৰা হয়। ১ নম্বৰতে কনজাৰভেটিভ মেনেজমেণ্ট বা বিনা চাৰ্জাৰীৰ দ্বাৰা। দ্বিতীয়তে চাৰ্জিকেল মেথড বা অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসা কৰা যায়। আপোনালোকক মই এতিয়া কনজাৰভেটিভ মেনেজমেণ্টৰ বিষয়ে ক'ম। ইয়াতে 7টা ভাগত ভাগ কৰিছে। ফাৰ্ষ্ট হৈছে পেচেণ্ট এডুকেশ্যন,
এণ্ড লাইফষ্টাইল মডিফিকেশ্যন, য'ত নেকি পেচেণ্টবিলাকক শিকোৱা যায় যে কেনেকৈ পেইনটো কমাব পাৰি, কেনেকৈ ধৰণে লাইফষ্টাইল মডিফিকেশ্যন কৰিব পৰা যায়, এইবিলাক শিকোৱা যায়। ছেকেণ্ডটো হৈছে মেডিকেশ্যনছ, আৰু মেডিকেশ্যন ডক্টৰৰ দ্বাৰা প্ৰেছক্ৰাইব কৰি পিনি ইউজ কৰিব লাগিব। তৃতীয়তে হৈছে ফিজিঅ'থেৰাপি আৰু এক্সাৰচাইজ, মানে ফিজিঅ'থেৰাপিষ্টৰ ওচৰত গৈ আপুনি ফিজিঅ'থেৰাপি প্ৰট'কল অনুসৰি এক্সাৰচাইজবিলাক যদি কৰা যায় তেতিয়াও আপুনি সুফল পাব। 4 নম্বৰতে পেইন মেনেজমেণ্ট, এইটো পেইন মেনেজমেণ্ট কেনেকৈ কৰিব পৰা যায়, ডক্টৰে আপোনাক মেডিচিন দিব, মেডিচিন খাই পিনিও আপুনি পেইন মেনেজমেণ্ট কৰিব পাৰে। পেইন মেনেজমেণ্ট কৰাৰ আৰু কিছুমান টেকনিক আছে, যেনেকৈ কেতিয়া আপুনি গৰম হেক ল'ব পাৰে, কেতিয়া আপুনি ঠাণ্ডা বা বৰফ লগাব পাৰে, এইবিলাক মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক মই জনাম, আপোনালোকে চাব পাৰিব মোৰ চেনেল AK ফিজিঅ'ত গৈ পিনি আপোনালোকে চাব পাৰিব। এতিয়া আকৌ মেইন টপিকলৈ ঘূৰি আহিছোঁ। 5 নম্বৰতে হৈছে অল্টাৰনেটিভ থেৰাপিজ। অল্টাৰনেটিভ থেৰাপিত কি হয়, আপুনি একুপাংচাৰ কৰিব পাৰে, তেতিয়াও আপুনি কম হ'ব, বা নেচাৰোপেথি কৰিব পাৰে, তেতিয়াও আপোনাৰ নি পেইনটো কম হ'ব, মেনেজ হৈ থাকিব। আৰু 6 নম্বৰতে এক্টিভিটি এণ্ড প'ষ্টাৰেল গাইডলাইনছ, আপুনি কেনেকুৱা ধৰণৰ কাম কৰিলে আপুনি আঁঠুৰ বিষটো কম ফিল কৰিব, আৰু কোনটো প'ষ্টাৰত বহিলে আপুনি কেনেকৈ আঁঠুটো ৰাখিলে আপুনি পেইন কম ফিল কৰিব, তাৰ ওপৰত ইয়াত শিকোৱা যায়। 7 নম্বৰতে এছিষ্টিভ ডিভাইচ। এছিষ্টিভ ডিভাইচ মানে ইয়াতে আপুনি কি কৰিব পাৰে, আপুনি আঁঠুটোত কেনেকুৱা ধৰণৰ বস্তু লগাব পাৰে, যেনেকৈ আপুনি নি কেপ ইউজ কৰে, বহুতে ক্ৰেপ বেণ্ডেজ ইউজ কৰে, এইবিলাকক এছিষ্টিভ ডিভাইচ বুলি কোৱা যায়। আৰু এতিয়া মই ক'ম চাৰ্জিকেল মেথড। চাৰ্জিকেল মেথডৰ দ্বাৰা নি ৰিপ্লেচমেণ্ট কৰা হয়, ইয়াক কোৱা হয় নি আৰ্থ্ৰোপ্লাষ্টি। নি ক্ষয়ৰ ওপৰত নিৰ্ভৰ কৰি আঁঠুৰ জইণ্ট কৃত্ৰিম উপাদানেৰে সলনি কৰা হয়। এটাক কোৱা যায় টোটেল নি ৰিপ্লেচমেণ্ট, যাক কোৱা হয় TKR, গোটেই আঁঠুৰ গাঁঠিটো কৃত্ৰিম উপাদানেৰে সলনি কৰা হয়। ছেকেণ্ডটো হৈছে আংশিক আঁঠু সলনি, যাক কোৱা হয় পাৰ্চিয়েল নি ৰিপ্লেচমেণ্ট, PKR, য'ত নেকি আঁঠুৰ আক্ৰান্ত ভাগটোহে সলনি কৰা হয়। 3 নম্বৰতে ৰিভিজন চাৰ্জাৰী, ইয়াক কোৱা হয় পুনৰীক্ষণ অস্ত্ৰোপচাৰ, য'ত বৰ্তমান ইমপ্লেণ্ট এটা ক্ষয় যায় বা জটিলতাৰ সৃষ্টি হয়, মানে আগতে অষ্টিঅ'আৰ্থ্ৰাইটিছৰ কাৰণে নি চাৰ্জাৰী কৰি পিনি ইমপ্লেণ্ট কৰিছে, মানে আৰ্টিফিচিয়েল নি লগাইছে, তাতে যদি কিবা বিসংগতি থাকে তেতিয়া আকৌ পাছত যিটো চাৰ্জাৰী কৰা হয় তাক কোৱা যায় ৰিভিজন চাৰ্জাৰী। এই চাৰ্জাৰীৰ দ্বাৰা যিবিলাক জটিলতাৰ সৃষ্টি হৈ থাকে সেইবিলাক নাইকিয়া কৰা। অষ্টিঅ'আৰ্থ্ৰাইটিছ নি ফিজিঅ'থেৰাপি, এক্সাৰচাইজ আৰু ট্ৰিটমেণ্ট ভিডিঅ', পেইন মেনেজমেণ্ট টেকনিক্স, প'ষ্টাৰেল কাৰেকশ্যন, এছিষ্টিভ ডিভাইচ, পেচেণ্ট এডুকেশ্যন এণ্ড লাইফষ্টাইল মডিফিকেশ্যন আদিৰ ওপৰত জানিবলৈ মোৰ ইউটিউব চেনেল AK ফিজিঅ'থেৰাপি ভিজিট কৰক। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আগলৈ আগবাঢ়ি যোৱাৰ সুবিধা কৰি দিব। ধন্যবাদ।